নমস্কাৰ সমূহ পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনলৈ আপোনালোকক আকৌ এটা ভিডিঅ'লৈ স্বাগতম। আজি আৰম্ভ কৰিছোঁ এটা মহৎলোকৰ বাণীৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে, আন্ধাৰ যিমান গভীৰ হ'ব প্ৰভাতো সিমানে উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। তো এই মহৎলোকৰ বাণীটো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আহক আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন সাধাৰণ জ্ঞানৰ সকলো পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। তো আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো, পৃথিৱীৰ সকলোতকৈ দীঘল নদীখনৰ নাম কি? DHS 2020 এইটো প্ৰশ্ন আহিছে আগতে। তো ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আপোনাৰ নীল নদী। তাৰপিছত দ্বিতীয় কুৱেশ্যন, অষ্ট্ৰিয়াৰ ৰাজধানী কি? DHS 2020 আহিছিলে, গোটেইখিনি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনে হয়। তো এইটোৰ শুদ্ধ আনচাৰ হ'ব আপোনাৰ অপশ্যন খ, ভিয়েনা। 3 নম্বৰ কুৱেশ্যন, কমনৱেলথ গেমছ কিমান বছৰৰ ব্যৱধানত হয়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ, 4 বছৰৰ মূৰত। ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ, খান আব্দুল গফুৰ খান। আপোনালোকে কুৱেশ্যনখিনি দেখাৰ পিছত নিজকে মনত ভাবিব, এইটো মক টেষ্টৰ দৰে হ'ব আপোনালোকৰ লগতে। তো হালধীঘাটৰ যুদ্ধ ৰাজপুত আৰু কাৰ মাজত হৈছিল? অপশ্যন 4টা আছে, তাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ, ৰাণা প্ৰতাপ। তাৰপিছত দাণ্ডী মাৰ্চ মহাত্মা গান্ধীৰ লগত অসমৰ পৰা কোন আছিল? অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিলে? আৰু 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে লীলাধৰ বৰুৱা, অপশ্যন ক, লীলাধৰ বৰুৱা। তাৰপিছত অসম পুলিচ কোন তাৰিখে পালন কৰা হয়? 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক, 1 অক্টোবৰ। অসম পুলিচৰ মুখ্য কাৰ্যালয় ক'ত? এইটো কুৱেশ্যনৰ আপোনালোকে সকলোৱে আনচাৰ জানে, অপশ্যন ক, গুৱাহাটী। তাৰে পিছত ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অগ্নিযুগৰ ফিৰিঙতি মই, অপশ্যন খ। তাৰে পিছত ভূপেন হাজৰিকাক ক্ষুধাকণ্ঠ উপাধি কোনে দিছিলে? 4টা অপশ্যন আছে, তাৰ ভিতৰত আপোনাৰ শুদ্ধ অপশ্যনটো হৈছে চন্দ্ৰধৰ বৰুৱা, অপশ্যন ক, চন্দ্ৰধৰ বৰুৱা। তাৰে পিছত জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয়খন ছবিৰ নাম কি? বাৰ বহুতো কুৱেশ্যন পৰীক্ষাত আহে এইটো প্ৰিভিয়াছ ইয়াৰৰ পৰা লোৱাই কুৱেশ্যন হয়। শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক, ইন্দ্ৰমালতী। তাৰে পিছৰ কুৱেশ্যন, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? ইয়াৰ আগৰবাৰ DHS এক্সামতো আহিছিলে, সেইকাৰণে গোটেইখিনি ইয়াৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনে হয়। তো ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক, ভাইটি। তাৰে পিছত অসম দিৱস কোন তাৰিখে পালন কৰা হয়? এটা আগতে এবাৰ আহিছিলে, নহয় চৰি, এইটো অসম পুলিচ দিৱস আছিলে। এইটো অসম দিৱস কোন তাৰিখে পালন কৰা হয়? 4টা অপশ্যন আছে, তাৰে ভিতৰত শুদ্ধ অপশ্যনটো হৈছে আপোনাৰ 2 ডিচেম্বৰ। তাৰে পিছৰ কুৱেশ্যন, সংগীত নাটক একাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? 4টা অপশ্যন আছে, 4টা অপশ্যনৰ ভিতৰত অপশ্যন ক, প্ৰতিমা বৰুৱা পাণ্ডে, অপশ্যন ক দেই, প্ৰতিমা বৰুৱা পাণ্ডে। তাৰে পিছৰ কুৱেশ্যন, ভক্তি ৰত্নাৱলী নামৰ কিতাপখন কোনে ৰচনা কৰিছিল? 4টা অপশ্যন আছে, মাধৱদেৱ, অপশ্যন খ, শংকৰদেৱ, অপশ্যন গ, ৰাম সৰস্বতী, অপশ্যন ঘ, মহেন্দ্ৰ কন্দলী। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে মাধৱদেৱ। তাৰে পিছৰ কুৱেশ্যন, প্ৰহ্লাদ চৰিত্ৰ নামৰ কিতাপখনৰ ৰচক কোন? 4টা অপশ্যন আছে, ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক, হেম সৰস্বতী। তাৰে পিছৰ কুৱেশ্যন, অসম কৃষি বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? 4টা অপশ্যন আছে, অপশ্যন ক, 1948 চন, অপশ্যন খ, 1956, অপশ্যন গ, 1969, অপশ্যন খ, 1967। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ, 1969। অসমৰ ৰেল লাইন কোন চনত সংযোগ কৰা হৈছিল? অসমত ৰেল লাইন কোন চনত সংযোগ কৰা হৈছিলে? এইটো বাৰ আহি থাকে, ষ্টেট লেভেলৰ হওক বা চেণ্ট্ৰেল লেভেলৰ হওক, গোটেইখিনি পৰীক্ষাত এইটো দেখা পোৱা যায়। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ, 1881। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়।
তাৰে পিছৰ কুৱেশ্যন, কালিদাস কাৰ মন্ত্ৰীসভাৰ সভা শুৱনি কৰিছিল? চন্দ্ৰগুপ্ত 1, চন্দ্ৰগুপ্ত 2, কনিষ্ক আৰু অশোক। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চন্দ্ৰগুপ্ত 1। সেইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন, আহি আছে এক্সামত, ইম্পৰ্টেণ্ট হয়। তাৰে পিছৰ কুৱেশ্যন, আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন, জিন্দা পীৰ বুলি কাক জনা যায়? এইটোৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক, ঔৰংগজেব। যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।